Audio Jungle. खुलुमबाय एसएम निउसनि रादाबखौ फरायदों आं देबिका बर'आ थांनाय 16 आरो 18 नभेम्बरनिफ्राय उत्तर प्रदेश आग्रानि एकाभ्या स्टेडियामाव जोलुर बादायलायनाय जानानै थाङो बे जोलुर बादायलायनाय हाबाफारिया मासबातनि जोलुर गेलेगिरि हानजाया आसाम रायजोनि जानानै अनसुला इउनाइटेड एफसि हानजाया मध्य प्रदेशजों 2-0 गलाव देरहानो हायो दिनैनि बे समाव मासबातनि रायजो राजाजों लोगोसे आसाम नाङैनो गोग्गानाय लाबोनो हानायखौ मासबातनि रायजो राजाफोरा बरायदों आरो बे जोलुर बादायलायनाय हाबाफारियाव मोन 12 रायजोनि गेलेगिरि हानजाया बाहागो लादोंमोन ভাল লাগিছে আৰু মোৰ ল'ৰা যিখিনি মানে ফুটবলত ইণ্টাৰেষ্টিং আছে তো মইতো পঠাবলৈ মানে ইচ্ছা নাছিলোঁ বহুতখিনি দূৰ আৰু টকাৰো প্ৰয়োজন বুলি তো জবৰদস্ত মানে ইমিডিয়েট টকা মানে ইফালে কৰি হ'লেও মানে পঠাবলৈ পাৰিলোঁ আৰু ল'ৰাৰ যিখিনি টাৰ্গেট আছিলে সেইখিনি টাৰ্গেটটো 100% নহ'লেও মানে 50% মানে ল'ৰাটো মানে সাকসেস কৰিলে বুলি মই ক'ব পাৰোঁ আৰু মানে আৰু আশা কৰিছোঁ মানে ল'ৰা যিখিনি লগৰে আছে তেওঁলোকে ভৱিষ্যত আকৌ অঞ্চলা ক্লাবৰ কোচক ধন্যবাদ দিওঁ কাৰণ সিয়ে আৰম্ভ কৰিছে আমাৰ মাছবাট এৰিয়াত যিমান ল'ৰা ছোৱালী আছে সিহঁতক ডেভেলপমেণ্ট কৰিবৰ কাৰণে সিহঁতে তেজপুৰৰ পৰা আহি ট্ৰেইনিং দিছে আৰু ট্ৰেইনিং দি এইবাৰ ইউথ স্পৰ্টছ ডেভেলপমেণ্ট ইণ্ডিয়াত অৰ্গেনাইজ কৰিছিল উত্তৰ প্ৰদেশত তাতে আমাৰ আসামৰ পৰা যোৱা অঞ্চলা ইউনাইটেড ফুটবল ক্লাব হৈ যোৱা 3টা টিম জিতি আহিলে আৰু সিহঁতে হৈছে আণ্ডাৰ 17 আণ্ডাৰ 19 আৰু সিনিয়ৰ্ছ ঠিক আছে থ্যাংক ইউ অঞ্চলা দৈমাৰী কোচাৰক মই ধন্যবাদ দিওঁ কাৰণ তেখেতে আমাৰ মাছবাটৰ কাৰণে তেজপুৰৰ পৰা আহি তেখেতে বহুত কষ্ট উত্তৰ প্ৰদেশ আগ্ৰাৰ পৰা আহিলোঁ খেলি কিনে আৰু তাত আমি চেম্পিয়ন হৈ কিনে আহিছোঁ আমি বহুত কষ্ট কৰি গৈছোঁ আৰু ইয়াত ভাবি কিনে গৈছোঁ যে আমি তাত যাই কিনে আমি চেম্পিয়ন হ'ম বুলি ভাবি কিনে আহিছোঁ আৰু চবকেইটা বেষ্ট দিছে আমি আৰু চেম্পিয়ন হ'ম কাৰ লগত আছে ফাৰ্ষ্ট গেম আমাৰ ইউপি হোম গ্ৰাউণ্ড ইউপিৰ লগত আছিল নেক্সট গেম আমাৰ নাই অন্ধ্ৰ প্ৰদেশৰ লগত আছিল মোৰ নাম ঋতিক বসুমতাৰী খেলখনৰ বিষয়ে ক'ব নেকি এইটো ইউথ স্পৰ্টছ ডেভেলপমেণ্টৰ থ্ৰুদি আমি পাইছোঁ ৰমেশ ছাৰৰ হেল্প দি আমি খেলিব চান্স পাইছোঁ আমাৰ ক্লাবটো ইয়ং 4th নেশ্যনেল চেম্পিয়নশ্বিপ আমি ৰিপ্ৰেজেণ্ট কৰিছোঁ আসামৰ পৰা এতিয়া নেক্সট ইণ্টাৰনেশ্যনেল ইণ্ডো নেপালত মানে আমাৰ এতিয়া ইণ্টাৰনেশ্যনেল গেম আছে তাৰ কাৰণে এতিয়া আমি প্ৰিপেয়াৰ কৰিম